খাই আছা আজিকালি পুৰা গাটো ভাল লাগে আমাৰ এতিয়া কেপেক খালে এতিয়া লাগে এতিয়া গোটেই দিনটো পুৰা বৰষুণে দি আছা আজি মই আজি উপস্থিত আছো খাপলাংকাইৰ ওচৰত আপোনালোকে সকলোৱে চিনি পায় জনপ্ৰিয় অভিনেতা খাপলাংকাই আৰু মোৰ ওচৰতে আজি খাপলাংকাই বহি আছে একদম বহুত ভাল লাগিছে খাপলাংকাই আপোনাক বিহু শুভেচ্ছা জনাইছো আমাৰ ৰাইজকো প্ৰথমতে আপুনি বিহু শুভেচ্ছা জনাই দিয়াটো বিচাৰিম নমস্কাৰ একদম গাটো ফিৰফিৰ পাপা লাগি আছে আৰু অলপতো নিজৰ ভাইটি নিচিনা আহিলে আৰু মোৰ ওচৰত বিহু বুলি আহিলে আৰু একদম পুৰা অন্তৰতে লগালাম গাটো পুৰা ফুচুৰ ফাচাৰ লাগি গৈছে মোৰ বিৰাট ভাল লাগিলে আপোনাক লগ পাই বিৰাট ভাল লাগিলে একদম আৰু আজি আপোনালোকক মোৰ ভিডিঅ' জৰিয়তে চিনাকি কৰাই দিব ওলাইছো আমাৰ ককাইদেউ লোকেল খাপলাং আচলতে অৰিজিনেল খাপলাংকাই ঢুকাইছে বুলি সকলোৱে জানে আমাৰ সকলোৱে প্ৰিয় অভিনেতা ৰাহুল দাস আমি যেহেতু চাই আহিছো আকৌ খাপলাংকাই সৰুৰ পৰা চাই আহিছো প্ৰথমতে চাগে ভিচিডি কেছেট আছিলে নহয় জানো ভিচিডি কেছেট আছিলে তো সেয়ে খাপলাংকাইৰ মিমিক্ৰি কৰিছে বুলি ক'ব লাগিব এটা সেম খাপলাংকাইৰ দৰে দেখি আহিছো সেইকাৰণে আজি ভাবিলো ভিডিঅ' এটা নবনোৱাকে নহ'ব ভিডিঅ' বনাও কথা পাতো আৰু অকমান কিবা সৰু হোৱাকে ডায়লগ এটা দি দিয়কচোন আমাৰ দৰ্শকক হুৰুমগীটো ক'ত গ'ল আৰু ডাঙৰমগীটো ক'ত গ'ল সেইত্ৰিকা মাত আৰু তাক একদম গাটো ফিৰফিৰ পাপা লাগি আছে অলপতো বৰষুণ দিব লাগিব আৰু বৰষুণ দিলে গাটো একদম পুৰা ভাল লাগি যায় মোৰ আহিবি নেকি আৰু ওচৰত এইবাৰ খাপলাংকাইৰ বিহু কেনেকুৱা গৈছে একদম পুৰা ফাটাফাটি চলি আছে আৰু পুৰা বৰষুণ দিছে মই পুৰা বিহু একদম বৰষুণ বুজি পাইছা পুৰা খাই আছা আজিকালি পুৰা গাটো ভাল লাগে আৰু মোৰ এতিয়া কেপেক খালে এতিয়া লাগে এতিয়া গোটেই দিনটো পুৰা বৰষুণে দি আছা আজি লোকেলটোৱে চাগে একদম মজা একদম বিহু এবাৰ খুব ধুনীয়াকে গৈ আছে খাপলাংকাই আৰু আপোনালোকৰ বিহু কেনেকুৱা গৈছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু খাপলাংকাই অকল মিমিক্ৰি অকল খাপলাংকাই নহয় আৰু বহুত কেইটামান কিবা কিবি কৰিবলৈ জানে বুলি গম পাইছো ইতিমধ্যে আৰু লগত আৰু এজন আছে তেখেতে ক'ব খাপলাংকাই বিষয়ে অকমান লোকেল খাপলাংকাই বিষয়ে তো এখেতক আমি সৰুৰ পৰা দেখি আছো যিহেতু ওচৰৰে আমি দুইটাই লগতে থাকো আমাৰ আকৌ যিটো খাপলাংকাই চৰিত্ৰত অভিনয় কৰে এখেত দেখিছে এতিয়া এখেতে বহুত বিভিন্ন মানে ভিডিঅ'ত এক্টিং কৰিছে তথাপিতো কেইটামান ভিডিঅ' মই কৰিছোঁ যেনেকৈ ঢলা শদিয়া হৈ গ'ল ঢলা শদিয়া গীতটো ৰাইজে আঁকোৱালি লৈছিলে তাৰপাছত এতিয়া ৰিচেণ্টলি মানে বেছি দিন হোৱা নাই কৰি অহা সেইখন হ'ল বাপ বেটা কচুকটা সেই চিৰিয়েলখন বুলবুল হুছেইন প্ৰডাকশ্যনৰ আণ্ডাৰত হৈছে এখেতে উজনি অসমৰ এটা চৰিত্ৰত অভিনয় কৰিছিলে তাৰপিছত ময়ো এটা উজনি অসমৰ চৰিত্ৰতে দুজন একেই মানে বন্ধু টাইপৰ মানে আপোনালোকে যোনখন চিৰিয়েলত এতিয়া কৰি আছিলে সেইখন বুলবুল হুছেইনৰ ডাইৰেক্টৰ বুলবুল হুছেইনে ডিৰেকশ্যন কৰিছে বুলবুল হুছেইন আৰু অৰিজিনেল যিখন খাপলাংকাই চিৰিয়েল আছিলে সেইখনো বুলবুল হুছেইন দাৰ আছিলে অৰিজিনেল আকৌ খাপলাংকাই যিখন চিৰিয়েল আছিলে তো গতিকে টিভি আপোনালোকে যদি চাই সেইখন চিৰিয়েলো চাব পাৰিব স্পন্দন টিভি চেনেলত চলি আছে গেষ্ট কেৰেক্টাৰ হিচাপে আছিলোঁ ইতিমধ্যে ইউটিউবতো চাব পাৰিব আপোনালোকে 82 খণ্ডৰ পৰা চাব পাৰিব 82 83 84 85লৈকে সেইখিনি খণ্ডত আমি আছোঁ মানে তাৰপিছত আমি এবাৰ বিহু মঞ্চত যোৱা বছৰো কৈছিলোঁ বিহু মঞ্চতো এবাৰ প্ৰগ্ৰেম কৰিম কৌতুক অভিনয় কৌতুক আমাৰ গোষ্ঠীটোৰ নাম হৈছে খাপলাং কৌতুক গোষ্ঠী দুইজন ব্যক্তি আমি থাকিম লগত আৰু গৌৰৱতো থাকিব সূৰ্যহঁতো থাকিব গোটেইখিনি এটা টিমত আমি থাকিম মানে প্ৰায় সকলোকে লগ পাব কণ্টেক্ট কৰিব আপোনালোকে কণ্টেক্ট নম্বৰ দিয়া থাকিব কণ্টেক্ট নম্বৰ দিয়া হ'ব আপোনালোকে কণ্টেক্ট কৰিব একদম ধুনীয়াকৈ কৌতুক গোষ্ঠী যিহেতু হাঁহিবলৈ আমি ফূৰ্তি কৰিবলৈ মানে ধুনীয়াকৈ আপোনালোকক এঘণ্টা বা আধা ঘণ্টা সময়ৰ ভিতৰত ধুনীয়াকৈ হহুৱাব মনোৰঞ্জন দিব ভাল পাব সেইকাৰণে যোগাযোগ কৰক নম্বৰটো মই ধুনীয়াকৈ দি দিছোঁ মই এটা মিমিক্ৰি কৰোঁ তাৰ মাজতে এটা নেওতা এখন মাতিম নেওতা মাতিব ন যি কি নহওক মাজতে এটা কথা মই আপোনাৰ অৰিজিনেল নামটো জনাই দিয়কচোন লোকেল খাপলাং বুলি মানে ডিব্ৰুগড়ত চবে জানে লোকেল খাপলাং বুলি আপোনাৰ অৰিজিনেল নামটো কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী অৰুণ চেতিয়া বুলি চবে চিনি পায় বা দুদুল চেতিয়া ওৰফে আৰু কি হয় এনেই লোকেল খাপলাং বুলি ক'লে চবে চিনি পায় আৰু এতিয়া নেওতাখন মাতক নেওতা এটা নতুন বছৰ বুলি আপোনালোকক সকলোকে উপহাৰ দিছোঁ নেওতা 11 2 গাং বাছমতীয়া 3 গাং তিনচুকীয়া 4 গাং চাউলখোৱা 5 গাং পাণ্ডু 6 গাং চকিটিং 7 গাং হাপে খাটি 8 গাং মাথাবাৰী 9 গাং নলবাৰী 10 গাং দুলীয়াজান একদম উজনিৰ পৰা নামনিলৈকে গৈছে নেওতাখন নামনিলৈকে দি আছো খুব ধুনীয়া নেওতা এখন গালে দেই খতি গাখীৰ খাব লাগে মই যোগাযোগ কৰিব লাগিব খতি গাখীৰ মই খতি গাখীৰ বনাওঁ খতি গাখীৰ গৰুৰ গাখীৰ খীৰাওঁ মই খতি গাখীৰ
এইটো নেপালী চাগে এইটো নেপালী হয় নাই খটি কফি বুলি এটা জমনি কৰিছিল আপুনি কৰিছিলে। খটি কফি ভাল লাগে অকল খাপলাংকাই বুলি নহয় এটা মাল্টি টেলেণ্টেড বুলি ক'ব লাগিব আৰু কিবা কিবি মাত উলিয়াব পাৰে নেকি আপুনি মাত উলিয়াওঁ বিশেষকৈ মাত উলিয়াওঁ যেতিয়া মাত উলিয়াব পাৰি নোৱা নহয় ইমান এতিয়া খাচ নোলাব যিহেতু ধৰ তামোল চামোল খাই একো নহয় সৰুকে দুটামান কিবা কিবি যদি উলিয়াই দিয়ে কুকুৰ একদম মানে মজা একদম পুৰা এণ্টাৰটেইনমেণ্ট বুলি ক'ব লাগিব ছাগলী দি দিওঁ আকৌ ছাগলীও দি দিয়ক আৰু দিছে যেতিয়া চিগনেল ন চিগনেল বুলি কয় আমাৰ পৰা চিগনেল বুলি কোৱা এইটো এনে আপুনি কিবা এই কুকুৰ চুকুৰ দেখিলে কথা পাতি পাইছে নি তেওঁলোকৰ কুকুৰৰ কথা পাতি পাইছো ৰিপ্লাইটো কি মানে কুকুৰ এটা মাটিত মানে চকা টায়াৰটোত মুতি দিছিলে যেতিয়া এটা কুকুৰ এটা ৰাস্তাত আহি থাকোঁতে আমি মানে প্ৰগ্ৰেম কৰিছিলোঁ যোৱা বছৰ প্ৰগ্ৰেম কৰিছোঁ 3টামান বাজি ৰাতিপুৱা গাড়ীখন ৰখাইছোঁ সেইটো টাইমতে মানে চকা টায়াৰটোত কুকুৰটোৱে মুতি দিছিলে কুকুৰটোৱে যেতিয়া মুতিছিলে ই কথা এষাৰ কৈছিলে কথা কৈ দিয়াচোন কি কৈছিলে কাৰেণ্ট গ'লগে একো নাই ফ্লাছ লাইট দিয়ে চলিব বাৰু অকণমান ওচৰলৈ আনিব লাগিব দে মাটিত মুতিছিলে মানে সিহঁতি দম দিছিলে চালা কুকুৰ কৈ দিয়ক চালা কুকুৰ চালা নেপালীত কৈছিল নেকি নাই নাই অসমীয়াতে চালা কুকুৰ মাটি মুৰি মাৰিছ চালাটোক পালে পুৰা এই কিবা এটা আছিলে পাহৰি গ'লো বহুত দিন হ'ল চাগে হয় নাই দিন হ'ল পাহৰি গৈছে প্ৰগ্ৰাম পাহোঁতে কৰোঁ আগতে বহুত কেইখন তেওঁলোকে প্ৰগ্ৰেম কৰিছে আৰু ইতিমধ্যে মানে কাৰেণ্টটো টিপিককৈ আকৌ দিছে কাৰেণ্টটো গ'লগৈ একদম খুব বেয়া টাইমত কাৰেণ্টটো গৈছে একো নাই ফ্লাছ লাইট দিয়ে চলাই দিছোঁ আৰু ভিডিঅ'টো যিহেতু সামৰিবলৈ হ'ল সেইকাৰণে ৰৈ নিদিওঁ হয় নে নহয় আপোনালোকে যোগাযোগ কৰিব পাৰিব এই নম্বৰটো দি দিছোঁ কৌতুক গোষ্ঠী খাপলাং কৌতুক গোষ্ঠী যোগাযোগ কৰিব পাৰিব কাৰেণ্টটো আহি গ'ল ধুনীয়াকৈ আৰু আপুনি কিবা এটা কৈ দিয়ক শেষত পুৰা নতুন বছৰ বোলে হ'ব আকৌ সকলোকে শুভেচ্ছা যাচি লওঁ আৰু তাৰপিছত প্ৰগ্ৰামলৈ যোগাযোগ কৰি পুৰা ভাল লাগিব পুৰা ভাল লাগিব পুৰা ভাল লাগিব আৰু একদম নিজৰ হাতৰ পৰা ক'লক যিত্ৰী সূৰ্য কুমাৰ প্ৰেছটো পুৰা লাইক কমেণ্ট শ্বেয়াৰ কৰিবি আৰু পুৰা ছাবস্ক্ৰাইব কৰি দিবি আৰু নতুন ভিডিঅ'ত লগ পাম আজিলৈ ইমানখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ